নমস্কাৰ বন্ধুসকল, কিয় পালন কৰা হয় শিশু দিৱস, জানক এই দিৱসৰ ইতিহাস, গুৰুত্ব আদি সকলোবোৰ আজিৰ এই ভিডিঅ'টিৰ যোগেদি আমি আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰতি বছৰে আমি 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলৰ কল্যাণ আৰু অধিকাৰৰ বিষয়ে জনতাক সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি বিদ্যালয়সমূহত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়। শিশু দিৱস সমগ্ৰ দেশত 14 নৱেম্বৰৰ দিনটো শিশু দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোত এই দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি দেশৰ প্ৰায় প্ৰতিখন বিদ্যালয়তে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই দিনটোত জৱাহৰলাল নেহৰুক স্মৰণ কৰাৰ লগতে শিশু দিৱসৰ মহত্ব, ইয়াৰ উদ্দেশ্যৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। জৱাহৰলাল নেহৰুক সকলো শিশুৱে বহুত ভাল পাইছিল। তেওঁ শিশুসকলক যথেষ্ট মৰম কৰিছিল আৰু তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। মৰমতে শিশুসকলে তেওঁক নেহৰু চাচা বুলি সম্বোধন কৰিছিল। শিশু দিৱসৰ ইতিহাস। শিশুসকলৰ প্ৰতি থকা নেহৰু চাচাৰ প্ৰেমৰ ভাৱে তেওঁৰ জন্ম বাৰ্ষিকৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল 1964 চনৰ 27 মে'ত। সেই বৰ্ষই সংসদত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে 14 নৱেম্বৰ অৰ্থাৎ জৱাহৰলাল নেহৰুৰ জন্মদিনটোত সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰা হ'ব। তেতিয়াৰে পৰা এই বিশেষ দিনটোত শিশু দিৱস পালন কৰি অহা হৈছে। শিশু দিৱসৰ মহত্ব। প্ৰধানমন্ত্ৰী হিচাপে নেহৰুৱে দেশত এনে এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছিল য'ত শিশুসকলৰ বিকাশ হয়। তেওঁ 1955 চনত চিলড্ৰেন ফিল্ম ছ'চাইটি ইণ্ডিয়াৰ স্থাপন কৰিছিল যাতে এই দিশত ভাৰতীয় শিশুৱে প্ৰতিনিধিত্ব কৰিব পাৰে। শিশু দিৱসৰ মহত্ব অধিক। এই দিনটোত প্ৰতিটো শিশুৰ গুণগত শিক্ষা, স্বাস্থ্য সেৱা, নিৰাপদ পৰিৱেশ প্ৰদান আদিৰ দৰে মূল বিষয়বস্তুসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্য ভাৰতত শিশু দিৱস পালন কৰা হয়। এই দিৱসে শিশু অধিকাৰ, শিশু সুৰক্ষাৰ কথা চৰকাৰক সোঁৱৰাই দিয়ে যাতে প্ৰতিটো শিশুৱে মৌলিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হয়। এই দিনটোত আহ্বান জনোৱা হয় যাতে অভিভাৱকৰ পৰা শিক্ষক, নীতি নিৰ্ধাৰকসকললৈ প্ৰতিজনে শিশুৰ উন্নতি আৰু বিকাশৰ সহায় হোৱাকৈ কাম কৰে। নেহৰুৱে কৈ গৈছিল, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। কিন্তু স্বাধীনতাৰ ইমান বছৰ পাছতো লাখ লাখ শিশুৱে মৌলিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। শিশুৰ বাবে চৰকাৰে বিভিন্ন সময়ত বহু আইন প্ৰণয়ন কৰিছে যদিও আজিও দেশৰ লাখ লাখ শিশু শিক্ষা, স্বাস্থ্য আদিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় প্ৰতিদিনে শিশু নিৰ্যাতন, শিশু শ্ৰমিক আদিৰ ঘটনা পোহৰলৈ আহে। সম্ভৱত সজাগতাৰ অভাৱৰ বাবেও আজিও দেশৰ একাংশ জনতাই শিশুৰ ভৱিষ্যত সম্পৰ্কে জ্ঞাত নহয়। গতিকে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনোৱে যাতে শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি চৰকাৰ কঠোৰ হ'ব লাগে। শিশুৰ অধিকাৰ, শিশুৰ ন্যায়ৰ বাবে চৰকাৰে অধিক কঠোৰ আইন অনা দৰকাৰ। বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে শিশু দিৱস। কিন্তু প্ৰকৃত শিশু দিৱস সেইদিনা সতৰ্ক হ'ব যিদিনা ফুটপাথত নাথাকিব এটিও শিশু, যিদিনা নোহোৱা হ'ব শিশু শ্ৰমিক আৰু যিদিনা দেশৰ প্ৰতিটো শিশুৱে লাভ কৰিব সকলো মৌলিক অধিকাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'খন চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।